চিলা 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 মই তোৰ আকাশৰে উৰি। ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাম আৰু এতিয়া জিৰ'লৈ 13 কিলোমিটাৰ আছে ইয়াৰ পৰা। আৰু এইবিলাকত বাইক চলাবলৈ বহুত সাৱধানো হ'ব লাগে, কাৰণ অলপ যদি কিবা হৈ যায় ন, তলত বিচাৰি নাপাবগৈ আৰু আপোনাক। তো বহুত সাৱধানে চলাব লাগে এইবিলাকত। আৰু এতিয়া আমি সোমাইছোঁ লেক এটাত, চেকা লেক নে কিবা এটা আছিলে, জিৰ'ত আছে এইটো। হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আফটাৰ এ লং টাইম নাহৰলগুনৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো আপোনালোকক আজি দেখাম অৰুণাচলৰ কিছুমান মনোমোহা দৃশ্য। আৰু আমি এতিয়া গৈ আছোঁ অৰুণাচল জিৰ' ছাইডলৈকে। তো আমি ৰুমৰ পৰা জাষ্ট ওলাইছোঁ। আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈ, অৰুণাচললৈকে তেনেকৈ অহাই নাই মই। আহিছোঁ এনেকুৱা অৰুণাচল বৰ্ডাৰ ছাইড আহিছোঁ, আমাৰ NSPC আছে, লিকাবালি আছে, সেইবিলাকত গৈছোঁ, কিন্তু ভিতৰ ছাইডে ভালকৈ সোমাই যোৱা নাই মানে এতিয়ালৈকে। তো আজি ফাৰ্ষ্ট টাইম ইয়াত সোমাইছোঁ। আহি আমি জাম্পা পালোহি। এইডোখৰ হৈছে জাম্পা বুলি কয় এইটো জেগাটোৰ নাম। অৰুণাচলত এনেকুৱা জেগা আছে নামবোৰ বহুত ক্ৰিটিকেল মানে ইয়াৰ। তো আৰু জিৰ'ত মানে জিৰ' ফেষ্টিভেল হয় ইয়াতে। তো এবাৰ চাম বুলি ভাবিছোঁ, মই আগতে চোৱাও নাই। তো ছেপ্টেম্বৰ মান্থৰ পৰা ষ্টাৰ্ট হ'ব বোলে, 28 নে তেনেকৈ। তো গ'লে মানে আকৌ আপোনালোকক দেখাম। তো আগবাঢ়ি যাওঁ আমি আগলৈকে, বহুত টাইম লাগিব ইয়াৰ পৰা। 85 কিলোমিটাৰ ছামথিং আছে তেনেকৈ নাহৰলগুনৰ পৰা। অলৰেডি 10:30 বাজিলে, আৰু অলপ স্পীডত যাব লাগিব আমি, নহ'লে আকৌ ঘূৰি আহোঁতে ৰাতি হৈ যাবগৈ। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু এইফালে চাওক গাইজ, লুক এট দিছ ভিউ, হোৱাট এ ভিউ। কচম কৈছোঁ, আপোনালোকে ইয়াত আহি ফিলিংটো লৈ চাব। এনেকৈ কেমেৰা থ্ৰু দি মানে ফিলিংছ একো গম নাপাব মানে। ইয়াত আহি পিনি আপুনি নিজে লৈ চাব কেনেকুৱা হয়। জিৰ' যোৱা ৰাস্তা দেখো। ইয়াত বাইক চলাৰ আমেজেই বেলেগ, গোটেই গ্ৰীনেৰী চাৰিওফালে, মাজত চলাই গৈ আছোঁ। ৱাও, কি মজা লাগিছে। और ये आगे देखो वाटरफल, ৰাস্তাৰ মাজত ৱাটাৰফল, কি মানে চাই থাকক হা, দেখাই আছোঁ ওচৰৰ পৰা। এয়া চাওক, আমাৰ তাত আকৌ ৱাটাৰফল বিচাৰি আমি পাহাৰ বগাই বিচাৰি ফুৰোঁ, ইয়াত আকৌ ৰাস্তাৰ মাজতে ৱাটাৰফল। দিছ ইজ কল অৰুণাচল। আৰু ইয়াত যে নেট লাগি থকা দেখিছে নহয়, ইয়াত বোলে বহুত ডাঙৰ ডাঙৰ শিল খহি যায় মানে তললৈ। তো এই জেগাটো বহুত ডেঞ্জাৰ আছে বোলে, সেইকাৰণে এনেকৈ কৰি থৈছে বোলে ইয়াত। আৰু মানুহবোৰ ইয়াত ৰখি আছে, লেবাৰ হয় মানে সিহঁতে। যেতিয়া তাৰ পৰা পৰে লগে লগে চাফা কৰি দিয়েগৈ বস্তুটো। আনে যোৱা নোযোৱা ছোৱালীজনী পোৱানে চিনি আৰু জিৰ'লৈ 53 কিলোমিটাৰ আছে ইয়াৰ পৰা। অলৰেডি আমি 32 কিলোমিটাৰ কমপ্লিট কৰিলোঁ, আগবাঢ়ি আহিলোঁ 32 কিলোমিটাৰ। তো এতিয়া আছে 53। তো এনেকৈ গৈ থাকোঁ লাহে লাহে, আৰু এই ভিউবোৰ উপভোগ কৰি গৈ আছোঁ, আৰু ভাল লাগিছে কিবা এটা। তো আপোনালোকক মই ছাজেষ্ট কৰিম যে আহিব ইয়ালৈ, কিন্তু ড্ৰাইভটো ভালকৈ কৰিব, কাৰণ বহুত ৰিস্ক আছে ইয়াত। আৰু অৰুণাচলত ৰাস্তা কেনেকুৱা গম পায় আপোনালোকে। অলপ যদি ছাইডত পৰি যাবলগীয়া হয় ন, একেবাৰে তলত বিচাৰিবগৈ লাগিব আপোনাক। তো বহুত ৰিস্ক আছে, কিন্তু এটাই চিজিল লাগিছে, ডিচিপ্লিন মানে এটা। এই মাজৰ আঁচডাল যে সেইডোখৰৰ পৰা পাৰ হৈ নাযায় মানে সিহঁতে, সেইটোৱে ভাল লাগিছে মোৰ ইয়াত। বহুত ডিচিপ্লিন হয় মানে। তো ভিডিঅ'টো চাওক, কি হয় দেখাই যাম আগলৈকে। তো ৰ'দ হৈছে, কিন্তু ৰ'দ দিলেও ইমান এটা গৰম হোৱা নাই মানে ইয়াত। তো পাহাৰৰ মাজতনো আৰু ক'ত ন, আৰু এইফালে বাইক চলাই আছোঁ। তো চাই থাকক। অলপ স্পীড চলাই এইটো কচমছে মোৰ এনেকুৱা ভয় লাগিছে। এইটো পূৰা থিয় হৈ আছে পাহাৰবোৰ, আৰু ওপৰৰ পৰা গছ পৰো অৱস্থা মানে তেনেকুৱা হৈ আছে। মোৰ লগৰটোৱে ৰখিম কৈছিলে ইয়াতে চাহ বুলি, অলপ ৰখি দিওঁ বুলি কৈছিলে, কিন্তু মোৰ ভয় লাগিলে মানে বহুত। আৰু এনেকুৱা থিয় হৈ আছে। আৰু চাওক, এইফালে তলত যদি অলপ শ্লিপ খাবলগীয়া হয় ন, হ'ল আৰু।
পাহাৰটোত চাহৰ বাগান, এই ওপৰত চাওক, এই গোটেইগাল চাহ বাগান কৰি থৈছে। আৰু এইফালে চাওক ভিউ, মাই গড, এইবিলাক গোটেই চাহ বাগিচা। ইয়াতে ভাল প্লেচ এটা ৰখি মেলি ফটো এখন তুলিব লাগিব। কি বঢ়িয়া ভিউ আহিছে চাওক, বেকগ্ৰাউণ্ডটো চাওক। সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুমঝুম। ৰাস্তাবোৰ বহুত অকোৱা পকোৱা হয় ইয়াৰে। এতিয়া আমি ওপৰলৈ উঠি গৈ আছোঁ। ওপৰলৈ উঠি যোৱাৰ পিছত আকৌ তললৈ যাম, আকৌ ওপৰলৈ, তেনেকুৱা মানে একেটা পাহাৰতে ঘূৰি থকা যেন লাগে মানে বস্তুটো। मेरी धड़कन तुम्ही सांसें भी बस कहता है तुमसे यही। ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাম আৰু এতিয়া জিৰ'লৈ 13 কিলোমিটাৰ আছে ইয়াৰ পৰা। ঘৰ তলিত শুবৰে মনৰ চিৰা উৰুৱাই দিবনে আকাশে বেছি টাইম নালাগে আৰু পামেই আৰু আমি, আৰু বহুত এক্সাইটেড হৈ আছোঁ। জিৰ' ফাৰ্ষ্ট টাইম চাম যিহেতুকে, তো আপোনালোককো দেখাম ভালকৈ। ৱেলকাম টু জিৰ'। ফাইনেলি আমি জিৰ'ত সোমাই গ'লোঁ, আৰু এফালে চেক পইণ্ট আছে। তো আগতে অথনি চেক কৰিলে এবাৰ আমাক তাতে আগতে জাম্পা পাৰ হয়। তো এতিয়া ডাম্বুকলৈকে ইয়াৰ পৰা 36 কিলোমিটাৰ নে কিবা এটা আছে চাগে। আমি জিৰ' টাউনত প্ৰৱেশ কৰিছোঁ আমি এতিয়া, আৰু গাড়ীবোৰ কি ডিচিপ্লিনকৈ ৰখা হৈছে চাওক আপোনালোকে। আৰু আমি এতিয়া যাম কিবা এটা খাবলৈ, জেগা এটা বিচাৰি লওঁ ফাৰ্ষ্টতে, তো চাই থাকক। কি সুন্দৰ নজাৰা, দেখো ভাই লোক। চিলা 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 মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে। চিলা 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 মই তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ। আমি লেক এটাত সোমাইছোঁ, চেকা লেক নে কিবা এটা লেক আছিলে, নামটো পাহৰিছোঁ একচুৱেলি। মই বাহিৰত পঢ়ি আহিছিলোঁ কিন্তু পাহৰি গ'লোৱে। তো ইয়াতে কিবা কিনি আনিছোঁ, ইয়াতে খাই ল'ম, তাৰপিছত ওলাই যামগৈ আমি। আৰু এতিয়া আমি ওলাই আহিলোঁগৈ কিবা কিবি খাই মেলি, আৰু জেগাবোৰ চালোঁ জিৰ'ৰ, অলপ টাউনবোৰ কেনেকুৱা কি কি। আৰু জিৰ' ফেষ্টিভেল নিশ্চয় চাব আহিম, যদি আহোঁ, এনেও আপোনালোকে দেখিব, ভালকৈ দেখাম তেতিয়া জিৰ' ফেষ্টিভেলটো। আৰু এতিয়া আমি গৈ আছোঁগৈ নাহৰলগুণলৈকে, ৰুমলৈকে গৈ আছোঁগৈ, ৰাতিও হৈছেগৈ মানে। তো আন্ধাৰ হোৱাৰ আগতে পাবগৈ লাগিব। আৰু কিছুমান জেগাবোৰ নিজান হৈ থাকেতো, তো ভয় লাগে। তো নিজান জেগাও আছে কিছুমান, তো সেইবোৰ ৰাতি হ'লে ভয় লাগিবগৈ। তো সেইকাৰণে আমি অলপ দিনতে গৈ আছোঁগৈ। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু মই ফেচটো আজি উলিওৱা নাই। আৰু এয়া হ'ল অৰুণাচলৰ ফেমাছ মিথুন। ये नज़ारा, ये जीरो रास्ता देखो।